Hello, Hi, I am Rohit. মই আয়াত। Hi, মই ৰোহিত। তোমাৰ নাম? নীৰৱ। ফাৰ্ষ্ট টাইম অলপ নাৰ্ভাছ হৈ আছোঁ। মোৰো ফাৰ্ষ্ট টাইম। ৰোহিত কোন নাই মই মাতিছে ছাৰ সোমাব পাৰোঁনে? তুমি দেখোন সোমাই আহিলা। চৰি ছাৰ, ফাৰ্ষ্ট টাইম অলপ নাৰ্ভাছ হৈছোঁ। হা বহা। থেংক ইউ ছাৰ। ছাৰ ডকুমেণ্টছখিনি। আচ্ছা, ৰোহিত হাজৰিকা ন? কোৱাচোন, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰে মোক কথাটো শুনি লোৱা, মই কি কৈ আছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰে বাবা, মোক প্ৰশ্নটো কৈতো শেষ কৰিব দিয়া। প্ৰশ্নটো কৈ শেষেই হয় নে তুমি আধাতে চিঞৰ বাখৰ কৰি আছা? এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন? তুমি ভালদৰে শুনি লোৱা, মই বেলেগ প্ৰশ্ন সুধিব বিচাৰি আছোঁ। গম পাই আছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কিন্তু মই তোমাক বেলেগ প্ৰশ্ন সুধিবলৈ বিচাৰি আছোঁ। চৰি ছাৰ, চৰি কওক, আপুনি কৈ যাওক। ঠিক আছে, শুনা, ভালদৰে শুনি লোৱা। অসমৰ নালাগে, মানে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ তেখেতটো এজন মন্ত্ৰিত্ব তুমিতো দেখিয়ে আছা। কাইলৈ যদি তেখেতৰ মন্ত্ৰিত্বটো গুচি যায় তেখেতৰ হাতৰ পৰা, তেওঁ কি কৰি চলিব বুলি ভাবা তুমি? হিমন্ত ছাৰে ন? নাচিবও জানে। চাওক, মই দেখা দিছোঁ। বহা কি কৰি আছা মানে তুমি? বহা চিকিউৰিটি ঘণ্টা হৈ গেলি কসম সে লাংটা নেক্সট। Sit down. Tell me about yourself. ঘণ্টা অসমত থাকি অসমীয়াত সুধিলে ইহঁতৰ কি যায় বাৰু? ইংলিছত এতিয়া কি বা সুধিছে একো ধৰিবই পৰা নাই নহয়। Excuse me. কি কৈ আছা? Yeah, sir. Tell me about yourself. টেল মি এবাউট ইয়ৰ চেল্ফি অ' আচ্ছা, চেল্ফি ল'ব দিছে। কি কৰি আছা হে তুমি? ছাৰ, চেল্ফি? ছাৰ, আপুনিয়ে দেখোন কৈছে টেল মি এবাউট ইয়ৰ চেল্ফ। কি? টেল মি এবাউট ইয়ৰ চেল্ফ মানে চেল্ফি? তুমি ইংলিছ জানা নে নাজানা? Yeah. I know very well English. Sir, my English is coming from my mother's stomach. And my English is improved day and night. I always reading 30 days English speaking. And anytime I see English film. And you say, I know very well English. Sir, you say I know very well English. Why, sir, why? Sir, many words stuck in my brain. Sir, show me. I tell some words. I know, he, me, she, hate you, love you, fuck. Oh no! Security! Sir, এনেকুৱা নকৰিব sir. Sir, help me, sir. Sir, help me. Sir, give me one job, sir. Sir, help me. Oh my God. English is very dangerous. Yes. অসমীয়াই best. মুজাহিদ, A few moments later. ওৰা কি সুধিলে অলপ ভিতৰত কোৱাচোন। মোক তেনেকৈ বিশেষ একো সোধা নাই। প্ৰথমটো হিমন্ত বিশ্ব শৰ্মা বুলি ক'লোঁ, 2 নম্বৰটো তোমাৰ মংগল গ্ৰহ ক'লোঁ, আৰু 3 নম্বৰটো 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নামৰ ঠাইত। থেংক ইউ। আয়াত হাজৰিকা।
বহা বহা আচ্ছা তোমাৰ নামটো ক'বা প্ৰথমটো হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা কি হিমন্ত বিশ্ব শৰ্মা মানুহৰ নামহে হ'ব পাৰে আচ্ছা তোমাৰ ঘৰ ক'ত 2 নম্বৰটো তোমাৰ মংগল গ্ৰহ ক'লো মংগল গ্ৰহত অ'ৰা এইবোৰ কি বকি আছা তুমি হে তোমাৰ জন্ম ক'ত হৈছে সেইটো কোৱাচোন জন্ম ছাৰ 3 নম্বৰটো 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নামৰ ঠাইত 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু নামৰ ঠাইত মই মানে এতিয়া পাগল হৈ যাম ইয়াৰ উত্তৰ শুনি তোমাৰ বয়স কিমান বয়স প্ৰায় 500 বছৰমান হ'ব মই সঁচাই মানে পাগল হৈ যাম দেই হয় তই পাগল নেকি হে তাকেইতো ছাৰ চাইণ্টিষ্টসকলে পৰীক্ষা নিৰীক্ষা কৰি আছে সঠিক এনচাৰটো ওলাব পৰা নাই এতিয়া ছাৰ ছাৰ চাকৰিটো পামনে কি চাকৰি লাগে অঁ চাকৰিটোতো মই তোৰ কাৰণে থৈছোঁ লৈ যাবি চাকৰিটো তই লৈ যাবি থেংক ইউ এখন जिंदगी बन गेलो घंटा होए गेली कसम से लांगटा इस्तेमाल करो फिर विश्वास करो पहले इस्तेमाल करो फिर विश्वास करो